এইটো বগিবিলৰ ওপৰত থকা দলঙৰ নদীটো ব্ৰহ্মপুত্ৰ এইটো হয় আৰু এই নদীটো বগিবিলৰ বহুত ওপৰত আহি পেলাই আমি এই নদীটো ভিডিঅ' কৰিছোঁ। মই ডিব্ৰুগড় আহিছিলোঁ, ডিব্ৰুগড়ৰ পৰা এই আপোনাৰ ডিব্ৰুগড় নৰ্থ বালিজান, ডিব্ৰুগড়ৰ পৰা চাবুৱা বুলি কয়, চাবুৱাৰ পৰা নৰ্থ বালিজান বাগানৰ উত্তৰ ছাইডত আহিলে মানে এই ব্ৰহ্মপুত্ৰ নদীটো আছে। আৰু আমি আগতে আহি পেলাই এই ব্ৰহ্মপুত্ৰ নদীটো আমি ভিডিঅ' কৰিছোঁ। এই আপোনাৰ এই নদীটো যোনটো ওচৰত আপোনালোকক দেখুৱাইছে এইটো মেইন ব্ৰহ্মপুত্ৰ নহয়, এইটো পাৰ ভাঙি পেলাই সেইপিনৰ পৰা বাঢ়ি আহিছে। কিন্তু ইয়াৰ পৰা আপোনাৰ মেক্সিমাম ইয়াৰ পৰা আপোনাৰ 3 কিলোমিটাৰমান ওপৰলৈ যাব লাগিব, গম পাইছে না, দূৰলৈ যাব লাগিব 3 কিলোমিটাৰমান, তেতিয়াহে মেইন নদীটো আমি পাম। কিন্তু ইয়াৰ লগত জড়িত হৈ আছে, নদীটো মাজত আছে মানে 3 কিলোমিটাৰমান। এইটো আপোনালোকক দেখুৱাইছোঁ, এইটো এইপিনে পাৰ ভাঙি পেলাই আহিছে, এইটো ভেটি আছে চাওক, আপোনালোকক দেখুৱাইছোঁ। আৰু এইটো চাবুৱা ছাইটৰ এইটো নৰ্থ বালিজানৰ বাগান হয়। তাৰপিছত ইয়াত আহিছোঁ, এই মানুহ এঘৰ ইয়াত থাকে, চিনাকি হৈছোঁ, তাকে আমি ইয়াত বহিছোঁ। আৰু এইবিলাক জংঘল চাইছে, গতিকে আপোনালোকক এইটো ব্ৰহ্মপুত্ৰ দেখাইছোঁ। বগীবিলৰ যোনটো নদী এইটো প্ৰায় 9 কিলোমিটাৰ পাৰ বুলি কয়, হয়ো হয়। এতিয়া মই যোনটো আছোঁ ব্ৰহ্মপুত্ৰ, মেইন ব্ৰহ্মপুত্ৰৰ পৰা 3 কিলোমিটাৰ দূৰত আছোঁ, কিন্তু নদীটো টোটেল 9 কিলোমিটাৰমান। এইটো ছাইডত বেছি হ'লেও কম নহয়, মানে ব্ৰহ্মপুত্ৰ যোনটো বগীবিল ছাইডটো সেইটো অকণমান ঠেক হ'ব পাৰে 9 কিলোমিটাৰ, কিন্তু তাৰ আগলৈ যোনটো আহিছোঁ এইটো যথেষ্ট আছে। কিন্তু ইয়াত মানে প্ৰায় আপোনাৰ 12-15 কিলোমিটাৰমান হ'ব। আৰু 3 কিলোমিটাৰ গ'লে আমি মেইন নদীটো পাম। আৰু নদীটো গৰা বোলে মিনিমাম 2টা বাঁহ দীঘল বাঁহ মানে হেৰি কৰি দিলেও, ডুবাই দিলেও মানে পাত্তাই নাপায়, মানে ইমান দ মানে। ঠিক আছে, এইটো আপোনাৰ বগীবিল ব্ৰহ্মপুত্ৰ নদী হয়। আৰু এই নদীটোক দেখুৱাই এতিয়া আমি ঘৰ ফালে ওলাই যাম। বাকী দৃশ্য আপোনালোকক প্ৰত্যক্ষ কৰিম দেখুৱাবলৈ। মই ইয়াতে ৰাখিছোঁ দেই।